হেল্ল' এভৰিৱান, দেৱ টাৰ্কি এণ্ড গিনিফল ফাৰ্মৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকে কেমেৰা সন্মুখত দেখিবলৈ পাইছে যে আমাৰ ফাৰ্মত যথেষ্ট টাৰ্কি বৰ্তমান মজুত আছে। আৰু ইয়াত থকা আটাইকেইটা টাৰ্কি হৈছে ফুল্লি এডাল্ট টাৰ্কি। দেখিবলৈ পাইছে কিমান ধুনীয়া লাগিছে। আচলতে টাৰ্কিবিলাক কি হয়, যিমানে ডাঙৰ হৈ আহি যায় দিনে দিনে সিমানে দেখিবলৈ ধুনীয়া হৈ যায়। আপোনালোকে কেমেৰা সন্মুখত দেখিবলৈ পাইছে। যদি আপোনালোককো যদি এনেকুৱা টাৰ্কি প্ৰয়োজন হয় তেন্তে আপোনালোকে আমাৰ পৰা পাই যাব। যদি প্ৰয়োজন হয় আমাৰ লগত যোগাযোগ কৰিব পাৰে। ডেছক্ৰিপশ্যনত নাম্বাৰ আছে, আপোনালোকে নাম্বাৰত ফোন কৰিলে হ'ব। স্ক্ৰীনত এটা নাম্বাৰ ওলাই গৈছে, নাম্বাৰটোত ফোন কৰিলেও হৈ যাব। এইখিনিতে আৰু এটা কথা কওঁ যে যদি কোনোবাই ভাবে যে আমাক ডাঙৰ টাৰ্কি নালাগে, সৰু টাৰ্কিহে লাগে, যদি আপোনালোকে সৰু টাৰ্কি বিচাৰে তেন্তে সৰু টাৰ্কি আমাৰ ওচৰত পাই যাব। আমি ভিডিঅ'টোত দেখাম, আৰু ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকক। আমাৰ ওচৰত একদম আপোনালোকক ক'বলৈ গ'লে সৰুৰ পৰা ডাঙৰলৈ প্ৰত্যেকটো চাইজৰ টাৰ্কি আমাৰ ওচৰত আছে, আপোনালোকে দেখিবলৈ পাব ভিডিঅ'ত। আৰু এইখিনিতে আপোনালোকক দেখাই দিছোঁ, আপোনালোকে যদি ঘৰত টাৰ্কি পোহে তেনেহ'লে আপোনালোকে এনেধৰণে আমি দেখিছে বাহিৰত মেলি দিছোঁ। এনেকৈ ঘাঁহ বন খাই আচলতে তাহাঁতি জীয়াই থাকে সাধাৰণ কুকুৰাৰ নিচিনাকৈ। আপোনালোকে অতি সহজে আমি পোহাৰ নিচিনাকৈ আপোনালোকে পুহিব পাৰিব। অৰ্থাৎ ইংৰাজীত ক'বলৈ গ'লে ফ্ৰী ৰেঞ্জ ফাৰ্মিং বুলি কোৱা হয়। দেখিবলৈ পাইছে এনেধৰণে খুব সহজ, পোহাটো একদম সহজ হয়। দেখিবলৈ পাইছে সিহঁতি ব্ৰইলাৰ দানা নোখোৱালে হয় তাহাঁতক। আৰু এইখিনি দেখিছে, এইখিনি হৈছে একেবাৰে সৰু। আপোনালোকক যদি সৰু টাৰ্কিও প্ৰয়োজন হয় তেন্তে সৰুও পাব। আপোনালোকক যদি ডাঙৰ প্ৰয়োজন হয় ডাঙৰো পাব। যদি সৰু ডাঙৰ মাজুবিধ যদি প্ৰয়োজন হয় তেন্তে মাজুবিধো পাই যাব আপোনালোকে। দেখিবলৈ পাইছে। আৰু আমি গোটেই নৰ্থ ইষ্টতে ডেলিভাৰী দিওঁ, অসমৰ লগতে। আৰু আমাৰ ইয়াত আপোনালোকে যিমানবিলাক টাৰ্কি দেখিছে এইবিলাক হৈছে গোটেইবিলাক ফুল্লি ভেকচিন দিয়া টাৰ্কি হয়। ইয়াত এটাও টাৰ্কি আমি ভেকচিন নিদিয়াকৈ ৰখা নাই, আপোনালোকে দেখিবলৈ পাইছে। আৰু আমাৰ পৰা আচলতে যোনে নিয়ে টাৰ্কি, আমি আচলতে তেওঁলোকক সদায় বেষ্ট কোৱালিটিৰ টাৰ্কি চৰাই দিবলৈ আমি ট্ৰাই কৰোঁ। এইকেইটা দেখিবলৈ পাইছে, এইকেইটা তাতকৈ অলপ সৰু, এইকেইটা হৈছে আটাইতকৈ সৰু। ইয়াতকৈ সৰু আৰু আমাৰ ওচৰত নাই। আৰু ইয়াতকৈ সৰু যদি আপোনালোকে নিয়ে আপোনালোকৰ পুহিবলৈ প্ৰব্লেম হ'ব। সেইবাবে আমি কি কৰোঁ, অকণমান ডাঙৰ কৰি লওঁ, পুহি পেলাই নিজে, তাৰপিছত আমি বজাৰলৈ উলিয়াই দিওঁ। আপোনালোকে সৰুৰ পৰা ডাঙৰলৈ সকলো ধৰণৰ চাইজৰে টাৰ্কি আমাৰ ওচৰত পাই যাব। যদি সৰু প্ৰয়োজন হয় সৰু ল'ব পাৰে, যদি ডাঙৰ প্ৰয়োজন হয় ডাঙৰো ল'ব পাৰে। যদি প্ৰয়োজন হয় আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। স্ক্ৰীনত যোনটো নাম্বাৰ ওলাই আছে, আপোনালোককতো অলৰেডি ক'লোৱে যে আমি গোটেই নৰ্থ ইষ্টতে আমাৰ ফাৰ্মৰ এই চৰাইবিলাক ডেলিভাৰ দিওঁ। কিন্তু আপোনালোকে আমাক এডভান্স দিব লাগিব। আমি উইদাউট এডভান্সত কেতিয়াও বুকিং নলওঁ। যদি প্ৰয়োজন হয় যোগাযোগ কৰিব আমাৰ লগত। ধন্যবাদ।